हेलो गाइस वेलकम टू माय यूट्यूब चैनल। तो आज আপোনালোকে চাই আছে বিদ্যুৎ ব্লগ। আপোনালোকক মই এটা কি বুলি ক'ম মানে নিজৰা এটা দেখাবলৈ ওলাইছোঁ। তো আমাৰ গাঁৱৰ পাহাৰৰ ওপৰত আছে। তো আমি তাৰ দেখাম আপোনালোকক। চাব ভিডিঅ'টো কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো যদি নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পাহাৰৰ ওপৰত আছিলোঁ, তো ওপৰৰ পৰা তললৈ নামি গৈ আছোঁ এতিয়া। আহোঁতেতো দেখাব নাপালোঁ, মানে আহোঁতে গছৰ পুলি লৈ আহিছিলোঁ যে, তো দেখাব নাপালোঁ। তো এতিয়া দেখাম আপোনালোকক। চাব মানে বৰষুণ পৰিলে বহুত ডাঙৰ সুদ হয়। তো ইফালে অহা যোৱা কৰিবলৈ তাৰ মানে কষ্ট হয়, মানুহখিনি মানে ঢৌৱে উটুৱাই লৈ যাব খোজে। তো এয়া চাওক আমাৰ এইটো নিজৰা, আমাৰ পানী চাওক। এয়া আমি আছোঁ। চাওক আপোনালোকে আমাৰ ঢকুৱা পুলি গাঁৱৰ নিজৰা। ইয়াতে আহে মহাচামৰ মানে শিৱৰাত্ৰিত হেৰি কৰিবলৈ পানী তুলিবলৈ আহে ইয়াতে। আমাৰ ইয়াতে চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ইয়াতে আছে আৰু ৰবৰ বাগান আছে। চাওক বহুত তুলিবলৈ আছে। পথাৰৰ পৰা জগত কৰিব। ওপৰৰ পৰা আহিছে পানী এয়া পাইছেহি। আপোনালোকে চাওক পানী ইফালে গৈ আপুনি এইফালে পথাৰত পৰিছেগৈ। আমি গৈ আছোঁ এতিয়া। আপোনালোকে দেখাবলৈ পাই সুখী হ'ম যে আমাৰ ইয়াত এটা নিজৰা আছে। আমাৰ খেতি বাতি কৰিবলৈ ইমান পানীৰ অভাৱ নাথাকে ইয়াতে। খালি নিজৰাটো চাফা কৰিলে হ'ল। এইবিলাক এতিয়া জংঘলবিলাক আছে, আৰু কেইটামানৰ পিছত চাগে আমাৰ গাঁৱৰ মানুহখিনিয়ে এইখিনি চাফা কৰিব। পানীৰ প্ৰয়োজন হ'ব ন, তেতিয়া পানী ক'ত পাব? সেয়া চাফা কৰিব আমাৰ গাঁৱৰ মানুহবিলাকে। এয়া পাইছেহি, আপোনালোকে যে দেখাইছিলোঁ ওপৰত পানী। ওপৰৰ পৰা এয়া পাইছেহি, এজাক পানী গৈ আছে। দেখা পাইছে পানী। তো ইয়াৰ পৰা গৈছে এইফালে পথাৰলৈ। তো পথাৰৰ পৰা আমাৰ দল আছে, তো দলত পৰিছে। এয়া গৈ আছোঁ। চাওক মাই ব্লগ। এখন আমাৰ পথাৰ। চাওক আমাৰ চাৰিওফালে পথাৰে আছে। আমাৰ মানুহবিলাক মানে একমাত্ৰ জীৱিকা ক'বলৈ গ'লে 90% খেতিয়ে হয়। খেতি বাহিৰেও আছে আমাৰ পাহাৰত কৰা কিছুমান খেতি, যেনে ধান খেতিৰ বাহিৰেও আছে ৰবৰ, তো তামোল। তেনেকৈ বাগান খুলি তাতে ৰবৰ লগাই, তাৰপিছতে তামোলৰ পুলি তামোল লগাই এনেকৈ মানে আমাৰ মানুহখিনি, আৰু ছজনা। তো তেনেকৈ আমাৰ মানুহখিনি জীৱিকা নিৰ্বাহ কৰি আছে। তো এইখিনিয়ে।